নম্বৰ প্ৰশ্নটো হৈছে কেতিয়াৰ পৰা আধুনিক অসমীয়া নাটকৰ ইতিহাসত এক নতুন পৰ্যায় আৰম্ভ হ'ল? উত্তৰটো হৈছে স্বাধীনতা লাভৰ পাছত। ২ নম্বৰ প্ৰশ্নটো হৈছে ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা অনুসৰণ কৰি অহা শ্বেক্সপিয়াৰৰ ৰীতি অগ্ৰাহ্য কৰি স্বাধীনতাৰ পাছত কাৰ আদৰ্শ গ্ৰহণ কৰা হ'ল? উত্তৰটো হৈছে হেনৰিক ইবচেন, বাৰ্নাৰ্ড শ্বো প্ৰমুখ্যে বাস্তৱবাদী নাট্যকাৰসকলৰ। ৩ নম্বৰ প্ৰশ্নটো হৈছে স্বাধীনতাৰ ঠিক পাছতেই ৰচিত প্ৰবীণ ফুকনৰ নাট দুখনৰ নাম কি আছিল? উত্তৰটো হৈছে মণিৰাম দেৱান আৰু লাচিত বৰফুকন। ৪ নম্বৰ প্ৰশ্নটো হৈছে প্ৰফুল্ল বৰুৱাকে ধৰি ৪ গৰাকী নাট্যকাৰে যুটীয়াভাৱে ৰচিত নগাঁও নাট্য সমিতিৰ নাটখনৰ নাম কি আছিল? উত্তৰটো হৈছে পিয়লি ফুকন। ৫ নম্বৰ প্ৰশ্নটো হৈছে ১৯৫৬ চনত ৰচিত ছৈয়দ আব্দুল মালিকৰ নাটখনৰ নাম কি আছিল? উত্তৰটো হৈছে ৰাজদ্ৰোহী। ৬ নম্বৰ প্ৰশ্নটো হৈছে ১৯৪৯ চনত ৰচিত কুশল কোঁৱৰ নাটখনৰ ৰচক কোন? উত্তৰটো হৈছে সুৰেন শইকীয়া। ৭ নম্বৰ প্ৰশ্নটো হৈছে ১৯৬২ চনত ৰচিত জেৰেঙাৰ সতী আৰু ১৯৭১ চনত ৰচিত বৰৰজা ফুলেশ্বৰী নাটকেইখনৰ ৰচক কোন? উত্তৰটো হৈছে উত্তম বৰুৱা। ৮ নম্বৰ প্ৰশ্নটো হৈছে কুমাৰ ভাস্কৰ নাটৰ ৰচক কোন? উত্তৰটো হৈছে গোলক শৰ্মা। ৯ নম্বৰ প্ৰশ্নটো হৈছে ১৯৪৮ চনত ৰচিত তেজৰ আহুতি নাটৰ ৰচক কোন? উত্তৰটো হৈছে ৰিপুনাথ গোহাঁই। ১০ নম্বৰ প্ৰশ্নটো হৈছে ১৯৫৯ চনত অতুল চন্দ্ৰ হাজৰিকাই ৰচিত নাটখনৰ নাম লিখা। উত্তৰটো হৈছে ত্ৰিকেন্দ্ৰজিৎ। ১১ নম্বৰ প্ৰশ্নটো হৈছে কোনকেইখন নাটকত মুখ্য চৰিত্ৰ দুটাত আধুনিক গণতান্ত্ৰিক যুগৰ আদৰ্শ প্ৰতিষ্ঠা কৰা হৈছে? উত্তৰটো হৈছে আব্দুল মালিকৰ ৰাজদ্ৰোহী আৰু উত্তম বৰুৱাৰ বৰৰজা ফুলেশ্বৰী নাটকত। ১২ নম্বৰ প্ৰশ্নটো হৈছে ১৯৫২ চনত ৰচিত আহুতি নাটৰ ৰচক কোন? উত্তৰটো হৈছে অতুল চন্দ্ৰ হাজৰিকা। ১৩ নম্বৰ প্ৰশ্নটো হৈছে ১৯৫৩ চনত ৰচিত মুক্তি আন্দোলন নাটৰ ৰচক কোন? উত্তৰটো হৈছে লক্ষ্মীকান্ত দত্ত। ১৪ নম্বৰ প্ৰশ্নটো হৈছে ১৯৪৮ চনত সাৰদা বৰদলৈ আৰু কৃষ্ণকান্ত ভট্টাচাৰ্যই যুটীয়াভাৱে ৰচিত নাটখনৰ নাম কি আছিল? উত্তৰটো হৈছে মগিৰীবৰ আজান। ১৫ নম্বৰ প্ৰশ্নটো হৈছে স্বাধীনতাৰ পাছত সাৰদা বৰদলৈয়ে ৰচিত নাটকেইখনৰ নাম লিখা। উত্তৰটো হৈছে পহিলা বহাগ আৰু সেই বাটেদি। ১৬ নম্বৰ প্ৰশ্নটো হৈছে ১৯৫৩ চনত অনিল চৌধুৰীয়ে ৰচিত নাটখনৰ নাম কি আছিল? উত্তৰটো হৈছে প্ৰতিবাদ। ১৭ নম্বৰ প্ৰশ্নটো হৈছে প্ৰবীণ ফুকনে ৰচিত নাটকেইখনৰ নাম লিখা। উত্তৰটো হৈছে শতিকাৰ বাণ, চতুৰংগ আৰু বিশ্বৰূপা। ১৮ নম্বৰ প্ৰশ্নটো হৈছে ১৯৫৮ চনত গিৰীশ চৌধুৰীয়ে ৰচিত নাটখনৰ নাম কি আছিল? উত্তৰটো হৈছে মীনা বজাৰ। ১৯ নম্বৰ প্ৰশ্নটো হৈছে সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে ৰচিত নাটকেইখনৰ নাম লিখা। উত্তৰটো হৈছে অভিমান আৰু কংকন। আৰু ২০ নম্বৰ প্ৰশ্নটো হৈছে ১৯৫৪ চনত ৰচিত আশাৰ বালিচৰ নাটখনৰ ৰচক কোন? উত্তৰটো হৈছে প্ৰফুল্ল কুমাৰ বৰুৱা।